হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভালে আপোনালোকৰ। আৰু আমাৰ আজি তৃতীয়টো দিন, যিহেতু স্বদেশী মেলাত আছোঁ, তৃতীয়টো দিন। আৰু এতিয়া বাজিছে 6টা। আৰু আমাৰ ঢকুৱাখানা পৰিৱেশটো অকণমান আশে পাশে অকণমান দেখাই দিছোঁ আপোনালোকক। আহি এইফালে মোৰ দোকানখন। আৰু এইফালে আমাৰ মেলাবিলাক বিভিন্ন ঠাইৰ পৰা আহিছে। দিনটো কৰা নাই, এতিয়া কৈছোঁ, আকৌ তুমি ওলাই দিছা। এইফালে বিভিন্ন ধৰণৰ দোকান আছে, বহুত ঠাইৰ পৰা আহিছে। তাৰপিছত এইফালে আমাৰ ছাৰ এজন আছে, তেখেতে অকণমান কথা ক'ব। কোৱা, আমি কি কাৰণে মানে মেলাখন পাতিছোঁ, ক'ৰ পৰা আহিছে, কেনেকৈ কি হৈছে অকণমান কৈ দিয়া ৰাইজক। কালি যিহেতু সুধি আছে, চবেই কমেণ্ট কৰি আছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ সকলোকে। আপোনাৰ চেনেলত চোৱা সকলো ভিউৱাৰ্ছক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু মই এইখিনিতে দুআষাৰমান কথা ক'বলৈ বিচাৰিছোঁ। আমাৰ এইটো যোনটো মেলা হৈ আছে আপোনালোকৰ, এইটো গভমেণ্টৰ পৰা AIDCৰ পৰা পতা হৈছে, অসম ক্ষুদ্ৰ নিগমৰ দ্বাৰা, উন্নয়ন নিগমৰ দ্বাৰা পতা হৈছে। আমাৰ উইথ জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ লখিমপুৰৰ সহযোগত এই আপোনাৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পতা হৈছে এইখন। আৰু ইয়াতে আমাৰ মেইন ফ'কাছটো হৈছে আমাৰ থলুৱা যিবিলাক আমাৰ ব্যৱসায়ী আছে, আৰু লগতে আমাৰ যিসকল আমাৰ ইণ্ডাষ্ট্ৰী আৰু লগত জড়িত থকা মানুহবিলাকক ইয়াতে প্ৰায়ৰিটি দিয়া হৈছে। আৰু তেখেতলোকে যাতে স্বাৱলম্বী হয়, আৰু আমাৰ নতুন প্ৰজন্মই যাতে তেওঁলোকক দেখি পিনি হয় এনেকৈও যে স্বাৱলম্বী হ'ব পাৰে, সেই দিশটো আমি দেখাবৰ কাৰণে এই অসম চৰকাৰৰ দ্বাৰা এই পদক্ষেপটো লোৱা হৈছে। তাৰ কাৰণে আমি আজি ইয়াতে দিবলগীয়া হৈছে। মই জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ এজন কৰ্মচাৰীয়ে হয়। ধন্যবাদ। আৰু হয়, আপোনালোকে আহিব, ইয়াতে বিভিন্ন ধৰণৰ ষ্টল আছে। আপোনাৰ কাপোৰৰ পৰা আদি কৰি, খোৱা বোৱাৰ পৰা আদি কৰি, আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ নাৰ্চাৰীৰ পৰা আদি কৰি, বাঁহ বেতৰ সঁজুলিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ ইয়াতে আহিছে। তেখেতলোকৰ পৰা আপোনালোকে বহুত দূৰৰ পৰা আহিছে। তেখেতলোকৰ পৰা আপোনালোকে বস্তু সুলভ মূল্য বুলিয়ে ক'ব লাগিব, সুলভ মূল্যতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াত যিখিনি বস্তু পায় আপোনাৰ ঘৰতে বনোৱা থলুৱা। হয়, এইটো আপোনাৰ যিবিলাক আমাৰ বিশেষকৈ আমাৰ ৱেভিং যোনটো হেণ্ডলুমৰ মানুহ আহিছে, তেখেতলোক প্ৰায় ইয়াতে আমাৰ নিজৰ কাপোৰ, বোৱা কাপোৰেই লৈ আহে। মিচিং সম্প্ৰদায় হওক, আহোম সম্প্ৰদায় হওক, নিজৰ মানে থলুৱা যোনটো ঘৰত বনোৱা বোৱা কটা এই কাপোৰে লৈ আহে। তো সেইটো ক্ষেত্ৰত ভাল। আৰু বিশেষকৈ বাহিৰৰ কাপোৰটো আমি নলৈ কিনে এই কাপোৰবিলাক নিজৰ কাপোৰটো ইয়াতে প্ৰায়ৰিটি দিয়াৰ কাৰণে এইটো এটা ভাল হৈছে এক প্ৰকাৰে। আৰু ছেকেণ্ডেৰী আৰু যিসকল আচাৰৰ ক্ষেত্ৰতে ক'বলৈ গ'লে, ঘৰুৱা আচাৰ আমাৰ ইয়াতে কোনো ধৰণৰ কেমিকেল আৰু প্ৰিজাৰ্ভ কৰা 2 বছৰীয়া 3 বছৰীয়া তেনেকুৱা নহয়। তেখেতলোকে ঘৰতে উৎপাদন কৰা আৰু ঘৰতে মিঠাতেলেৰে কিবাৰে বনোৱা আচাৰ ইয়াতে বিপণীত দিছেহি। আৰু কিছুমানে নিজৰ হাতে কামে বনোৱা কিছুমান বাঁহ বেতৰো ইয়াতে লৈ আনিছে, আৰু যোনে যেনেকৈ পাৰে আৰু তেনেকৈ আনিছে। ঠিক আছে, সেয়াই আপোনালোকেও যদি ইয়াৰ লগত যোগাযোগ কৰিব পাৰে আৰু যদি আহিম বুলি কয়। আৰু খুব ধুনীয়া লাগিছে আচলতে, ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে ইণ্ডাষ্ট্ৰি অফিচৰ ফালৰ পৰা। আৰু ইমান ধুনীয়া এটা সুযোগ দিছে, কি বুলি ক'ম আৰু প্ৰায় মহিলাই আজিকালি ঘৰত বহি আনৰ কথা মানে এনেই পাতা মেলা, ঘৰে ঘৰে চাহৰ জুতি, তেনেকুৱা জুতি মানে লৈ থকাতকৈ আচলতে আমি মহিলাসকলে কিবা নহয় কিবা এটা যদি কৰিব পাৰোঁ, নিজেই কিবা এটা উপাৰ্জন আমি কৰি খাব পাৰোঁ। তো সেয়াই ভাল লাগে এনেকৈ। ময়ো আগতে এনেকৈ ঘৰতে বহি আছিলোঁ ক'বলৈ গ'লে, আৰু এতিয়া মই খুব ধুনীয়াকৈ নিজৰ উপাৰ্জন কৰিব পাৰিছোঁ, নিজৰ মানে গৌৰৱ কৰিব পাৰোঁ নিজকে। আৰু ভাল লাগে মানে মই কিবা এটা কৰি আছোঁ, মানে খুব ভাল লাগে। আৰু যেতিয়া মানুহবিলাকে কয় আপুনি বনোৱা বস্তুবোৰ খুব ধুনীয়া হৈছে বুলি, তেতিয়াতো আৰু ক'বই নালাগে আৰু। তো সেয়াই মোৰ বিপণীখন, এয়া আচাৰে ভৰি আছে, খুব ধুনীয়া বিক্ৰী হৈছে কিন্তু দেই। আৰু সেয়া